guys, welcome and welcome back to Washifa's vlog. নমস্কাৰ আকৌ মই মোৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া হৈছে আবেলি মই এতিয়া গা ধুই আহিছোঁ বহুত বেছি গৰম 4:30 বাজিছে তো মোৰ কিবা এটা জ্বলা মিঠা টেঙা খাব মন গৈছে তো সেয়ে মই এতিয়া বনাম তো ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এটা ইভিনিং ব্লগ তো বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰাৰ আগত মই কৈ দিওঁ যদিহে আপোনালোকে কোনো মোৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই দেন সাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব সাইডত থকা ৰেড কালাৰ বাটনটো ক্লিক কৰি দিব আৰু তাৰ সাইডত থকা বেল আইকনটো ক্লিক কৰি দিব তো বলক এতিয়া সময় নষ্ট নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ তো মই ইয়াতে বিচাৰি আহিছোঁ তেতেলী তো তেতেলী আমাৰ ঘৰত প্ৰায় থাকে তো এয়া তেতেলী আৰু ওপৰতো আছে চাগে এয়া চাওক মই ইয়াতো বিচাৰি পালোঁ এয়াও তেতেলী মায়ে মানে লুকুৱাই থৈছে দেখিছে নহয় তো এতিয়া তেতেলী পানী বনামগৈ তো তেতেলীখিনি মই তিয়াই থ'ম অলপ দেৰি তেতিয়াহে মানে সোৱাদটো পানীলৈ আহিব তেতেলী তো তাৰপিছত মই মছলা খুন্দিছোঁ ইয়াত মই গোটা জিৰা লৈছোঁ গোটা ধনিয়া আৰু দুটা শুকান জলকীয়া এইকেইটা মই পিচি গুড়ি কৰিছোঁ তো এইখিনি মানে সেই আলু সনাখিনিত দিম তো টেষ্টটো বহুত বেছি ভাল আহিব জিৰাটো এনেও বহুত ভাল লাগে লগতে ধনিয়া আছে লগতে জ্বলাও আছে অলপ তো তাকে মই ইয়াতে খুন্দিলোঁ তো এয়া চব অলপ ৰাফলি কৰিছোঁ এনে মিক্সিত মাৰিলেও পাউডাৰ হৈ যাব কিন্তু ৰাফলি হৈ থাকিলে বস্তুটো বহুত ভাল লাগে মানে আধা হৈ থাকে যে তো এয়া চব এয়া হৈ গ'ল মোৰ মছলা ৰেডি এতিয়া আলুখিনি উলিয়াই লওঁগৈ তো আলু বইল কৰিব দিছিলোঁ আলু বইল হৈ গ'ল এয়া আলু আৰু ওচৰতে আছে নিমখ মছলা আৰু জলকীয়া গুড়ি পিঁয়াজ এইবোৰ চব আছে আনি থৈছোঁ ওচৰতে তো এতিয়া মই সনা কৰিম তো সনা কৰিবৰ কাৰণে মই আলুখিনি এটা গ্লাছ লৈছোঁ ষ্টীলৰ সেইটো দি সনা কৰিলে পটককৈ আলুখিনি সনা হৈ যাব হাতেৰে বহুত বেছি জোৰ দিব লাগিব নহ'লে তো সেইকাৰণে পটাপট যে আলুখিনি পিটিকা কৰি লৈছোঁ তো চাই থাকক ভিডিঅ'টো এতিয়া মোৰ আলু হৈ গ'ল তো ইয়াত মই দিছোঁ পিঁয়াজ কাটি থৈছোঁ তো এতিয়া পিঁয়াজখিনি ইয়াত দি দিছোঁ ধুনীয়াকৈ তাৰপিছত মই দিম মছলাখিনি তো ইয়াৰে মছলা দিছোঁ আপোনালোকে যিমান ভাল পায় মানে সিমান দিব মই ইয়াতে মোৰ অনুমান মই কেনেকৈ খাই ভাল পাওঁ সেইটো হিচাপত মই দিছোঁ আপোনালোকে যেনেকৈ খাই ভাল পায় কম বেছি মছলা তেনেকৈ দিব তো ইয়াতে মই নিমখ দিছোঁ তো নিমখ আপোনালোকৰ যেনেকৈ ভাল লাগে তেনেকৈ দিব কোনোবাই বেছি নিমখ খায় কোনোবাই কম নিমখ খায় তো সেইটো হিচাপত তেনেকৈ দিব আৰু অকণমান জলকীয়া গুড়ি মই দিছোঁ তো আপোনালোকে এভইডো কৰিব পাৰে জ্বলা হ'বৰ কাৰণে মই দিছোঁ যদি আপোনালোকে ৰঙা জলকীয়া গুড়ি দিব নিবিচাৰে তেতিয়াহ'লে আপোনালোকে জলকীয়া কাটি দিব পাৰে আৰু লগতে দিছোঁ মই ক'লা নিমখ তো ক'লা নিমখে বেলেগ এটা টেষ্ট আনিব তো এইখিনি দি পিনি মই ধুনীয়াকৈ সানি দিছোঁ এতিয়া কাৰণ গোটেই মছলাখিনি আলুখিনিৰ লগত মিলি যাব লাগিব আৰু ভালকৈ মিলিব লাগিব নহ'লে এফালে নিমখীয়া হৈ থাকিব এফালে বোলে জ্বলা হৈ থাকিলে এফালে বোলে বেলেগ মছলা আহিছে তো সেইকাৰণে সেইটো নহ'বৰ কাৰণে ধুনীয়াকৈ গোটেইখিনি মিলাই লৈছোঁ তো য়েছ মোৰ আলু পূৰা ৰেডি হৈ গৈছে এতিয়া মই ইয়াৰে অকণমান টেষ্ট কৰি চাম তো য়েছ ধুনীয়া হৈছে আলু কিন্তু সেই দোকানৰ ফুচকাটো নিচিনা হোৱা নাই তো এতিয়া মই পানীৰ কাৰণে এইটো এটা কিবা পেকেট আছে মছলা তো এইটো ফাৰ্ষ্ট টাইম ট্ৰাই কৰিম তো এইটো হেনো বোলে চিল্ড ৱাটাৰ দিব লাগে তো সেইকাৰণে মই চিল্ড ৱাটাৰ আনিছোঁ ফ্ৰিজৰ পৰা উলিয়াই ইয়াত দিছোঁ ইয়াত লিখা আছে যে ইয়াৰে এচামুচ 100 ml পানীত দিব লাগে তো মই পানী মোৰ যিমান লাগে সিমানটো দিছোঁ আৰু সেইটো হিচাপতে মই মছলা ইয়াতে দিম তো এয়া মছলা মই দিছোঁ এইটো কিবা এটা গ্ৰীণ কালাৰৰ নিচিনা মছলাটো পানীখিনি দিয়াৰ লগে লগে চাগে গ্ৰীণ হৈ যাব তো এয়া চব গ্ৰীণ হৈ গৈছে পানীখিনি তো ইয়াতে লিখা আছে যে আপোনালোকে যদি মিঠা কৰিব বিচাৰে এইটো তো সেইটো চেনি দিব পাৰে আৰু যিহেতু মই সেইটো জ্বলা বনাইছোঁ যোনটো তেতেলী পানীটো বনাইছোঁ সেইটো জলকীয়া দিম মানে তো সেইটো মই জ্বলা কৰিম আৰু এইটো মই মিঠা কৰি দিম তেতিয়া দুটা হৈ যাব একেলগে তো ইয়াতে মই এতিয়া চেনি আৰু দিম আৰু লগতে ইয়াতে দিম নিমখ তো এইটো মোৰ আছে এইখিনি মই ইয়াত তিয়াই থৈছিলোঁ তো ইয়াত মই এতিয়া ক'লা নিমখ দিছোঁ ক'লা নিমখে টেষ্টটো বহুত ধুনীয়া কৰে তো সেইকাৰণে ক'লা নিমখ দিছোঁ আৰু ক'লা নিমখৰ পিছত মই যে মছলা খুন্দি থৈছিলোঁ তাৰে দিছোঁ
তো আছে ধুনীয়াকৈ মই মিলাই দিছোঁ গোটেই মিক্স হৈ যাম আৰু অকণমান ইয়াতো মই জলকীয়া গুড়ি দিছোঁ এইটো একদম অপশ্যনেল হয় আপোনালোকৰ মন নাই আপোনালোকে নিদিব আকৌ পেটো পৰিব পাৰে খাই ভাল লাগে দিছোঁ অকণমান পানী বেছি দি দিলোঁ আৰু আপোনাক তো য়েছ সেইটো মই বনাইছোঁ তো ৰেডি হৈ গৈছে এই মিঠা যোনখিনি বনাইছোঁ বুলি কৈছোঁ আপোনালোকক তাত দিবৰ কাৰণে এচিটা নেমু কাটিছোঁ অকণমান নেমু চেপি দিওঁ পেকেটতো লিখা আছে যদি আপোনালোকে বিচাৰে নেমু চেপি দিব পাৰে তো আপোনালোকে যিমান লাগে সিমান চেপি দিব মই এটাই এটুকুৰাই চেপিছোঁ বৰ বেছি টেঙা হ'বলৈ ভাল নালাগিব তো সেই চেপিখিনি মই ধুনীয়াকৈ মিলাই দিছোঁ তাৰপিছত খালি মিলি যাওক আৰু তাৰপিছত মই ইয়াতে দিম চেনি তো চেনিও আপোনালোকৰ হিচাপত দিব পাৰে কম বেছি তো মোক যিমানটো মিঠা লাগে মই সিমানটো হিচাপত দিছোঁ তো ইয়াত চেনিখিনি দি পিনি মই মিলাই আছোঁ আৰু এইখিনি একদম ৰেডি হৈ গৈছে মুঠতে এতিয়া খাব লাগে আৰু তো এয়া চাওক মই একদম ফুচকা ৰেডি হৈ গৈছে এয়া মিঠা আপোনালোকে দেখিলে মই চেনি দিলোঁ এয়া মোৰ মিঠা পানী আৰু তাৰ ছাইডতে আছে মোৰ জ্বলা তেঁতুলী পানীখিনি জ্বলা দি মই জ্বলা কৰি দিছোঁ তাৰ ছাইডতে আছে আলু ভনাখিনি আৰু এয়া ফুচকা চব কিমান ধুনীয়াকৈ ফুলিলে এইটো মই কিনা পেকেটৰ পৰা বনাইছোঁ মানে ফ্ৰাই কৰিব লাগে জাষ্ট এইটো বহুত বনালোঁ 10টা মানহে ফুলিলে আমি ভাঙি লৈছোঁ তাৰ ভিতৰত মোক গৈছে আলু চব্জিখিনি মানে আলু ভনাখিনি তো অকণমান জ্বলা পানী অকণমান মিঠা পানী ইয়াৰে অকণমান দি দিওঁ বহুত মানে মই 3-4 মাহৰ মূৰত খাইছোঁ তো মোক বহুতকৈ বেছি ভাল লাগে কাটো মানে যিমানেই ডাঙৰ হওক মানে মুখখন ইমান ডাঙৰ মেল খাবই মানে তো এয়া চাওক মই বনাই মেলি ঘৰতে খালোঁ আৰু আপোনালোকে পটাপট ট্ৰাই কৰক এইটো মানে বহুত দিনৰ পৰা ফুচকা খাম বুলি আজি মোৰ এফাটো পূৰণ হ'ল কিয়নো চব বন্ধ হৈ আছিলে আৰু মই ভাবিছোঁ আমাৰ ইয়াত থকা দোকানখনত এই পেকেট ফুচকাটো নাপায় বাট মই লাকিলি পাই গ'লোঁ আপোনালোকেও এতিয়া ফটাফট এইটো বনাওক আৰু ঘৰতে খাওক আৰু কমেণ্টত জনাব খাই কেনেকুৱা পালে আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব খালোঁ ভাল লাগিলে টেঙা মিঠা দুটাই আহিলে কিন্তু সেই কলেজৰ আগফালে যোনকেইটা ফুচকা তেনেকুৱা টেষ্টৰ নহয় বাৰু সেইটো টেষ্টটো মানে ঘৰত বনাব নোৱাৰি একচুৱেলি সেইটো মানে বেলেগ এটাই টেষ্ট হয় তো খুলিলেহে সেইটো টেষ্ট খাব পাৰিম তেতিয়ালৈকে মই এনেকৈ খাম আৰু ঘৰতে বনাই তো আজি ষ্টাৰ্ট কৰিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ তো আপোনালোকে জনাব কেনেকুৱা পালে ভিডিঅ'টো আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰে দেন ছাবস্ক্ৰাইব কৰিলে নাপাহৰিব কৰি দিব ছাবস্ক্ৰাইব কাৰণ বহুতো এনেকুৱা আছে ভিডিঅ' চাই গুচি যায় কিন্তু ছাবস্ক্ৰাইব নকৰে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব ইটছ ফ্ৰী মানে পইচা নালাগে তাৰ কাৰণে তো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে সকলো ঘৰতে থাকক সুখেৰে থাকক আৰু আমি নেক্সট ভিডিঅ'ত লগ পাম বাই বাই